ডিমাপুৰত বহি এই গোটেই ব্যৱসায়টো নাগালেণ্ডৰ গোটেই ব্যৱসায় গোটেই বজাৰখন তেওঁলোকৰ হাতত মানে নিয়ন্ত্ৰণ কৰি আছিল আপোনালোকে জানেই মই পাই কণ্টেণ্ট বনাই থাকোঁ আৰু মই সেয়ে ভাবিলোঁ তেখেতৰ লগত দুই এষাৰ কথা আজি পতাৰ এটা মন কৰিলোঁ এই বিজনেছটোৰ লগত আপোনাৰ কিমান মানুহ জড়িত হৈ আছে এই ব্যৱসায়টোৰ লগত ক'বলৈ গ'লে 50টাৰো অধিক পৰিয়াল জড়িত হৈ আছে হয় বিজনেছটো লিগেল বিজনেছ হয় নে নহয় যদি গাহৰি বিজনেছটো এই ব্যৱসায়টো যদি কেনেবাকৈ অবৈধ হ'ল হয় হয় আমাৰ চৰকাৰীভাৱে আমি ৰাজহ দিব লাগে সেইখিনি আপুনি হেৰি কৰে মই দিওঁ আপুনি এজন অসমৰ যুৱক হয় অসমৰ যুৱক হৈ পেলাই আপুনি নাগালেণ্ডত বিজনেছ কৰি আছে আৰু এই সময়ছোৱাত আপুনি নাগালেণ্ডৰ ষ্টুডেণ্ট ইউনিয়নে হওক বা অন্যান্য প্ৰশাসনিক দিশটোৰ পৰাই হওক কিবা বাধা নিষেধ এনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি এই কথাখিনি আপুনি কওকচোন কোনো ধৰণৰ ইয়াত একো সমস্যা নাই হয় না মই সেইকাৰণে প্ৰথমেই আপোনাক উল্লেখ কৰিছোঁ যে 5,000 যদি চৰকাৰী পদ ওলায় আবেদনকাৰী ওলায় 40 গুণৰো অধিক নিশ্চয় নিশ্চয় কিন্তু মই সেইকাৰণেই কৈছোঁ যে জ্বলন্ত উদাহৰণ আমাৰ বন্ধুবৰ সুশাংক ভূঞা মই কিছুমান এই বিজনেছটোৰ লগত জড়িত কিছুমান অভিজ্ঞতা বিভিন্ন সময়ত আপুনি তিক্ততাও পাইছে মিঠা অভিজ্ঞতাও আছে কিবা আপুনি ক'ব বিচাৰিব নেকি আমাৰ দৰ্শকসকলক গাহৰি ব্যৱসায়টো মই একচুৱেলি ক'বলৈ গ'লে মই দিনে নিশাই হয় নাগালেণ্ডলৈ গৈ হয় গাহৰি ব্যৱসায়টো মই শিকিবলৈ মোৰ 3-4 বছৰ লাগিছে আচ্ছা আৰু মই দৰ্শকসকলক জনাওঁ যে এটা সন্মানিত পৰিয়ালৰ যুৱক শিক্ষিত যুৱক এজন উদ্যমী যুৱক সুশাংক ভূঞা আৰু দীৰ্ঘদিন ধৰি পেলাই তেখেতে এই বিজনেছটোৰ লগত জড়িত হৈ আছে তেখেতৰ দেউতাক এজন শিক্ষক আছিলে আৰু অৱসৰ গ্ৰহণ কৰিছে প্ৰধান শিক্ষক ৰূপে তেখেতে নমস্কাৰ মই মনোৰঞ্জনে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পাহাৰৰ একাবেকা পথেৰে আমাৰ যাত্ৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সহজল পাহাৰীয়া জনজাতীয় লোকসকল অতি মৰমীয়াল আজি ভিডিঅ'টো নিবনুৱাসকলৰ উদ্দেশ্যে প্ৰস্তুত কৰাৰ লগতে এজন প্ৰচাৰ বিমুখ যুৱকক আপোনালোকৰ সন্মুখত লৈ আহিছোঁ যুৱকজনে নীৰৱে প্ৰতিটো গঠনমূলক কামত সহযোগিতা আগবঢ়োৱা দিশটো মন কৰিবলগীয়া আনহাতে পৰৰ মুখাপেক্ষী হোৱাতকৈ নিজৰ ভৰিত থিয় দিয়া লগতে আন 10 জনক সহায়ৰ হাত আগবঢ়োৱা যিটো সুখ অন্যান্য বা অদ্বিতীয় বৰ্তমান সময়ত নিবনুৱা সমস্যাই সৰ্বত্ৰে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে চৰকাৰে দিয়া চাকৰি ইয়াৰ একমাত্ৰ সমাধান হ'ব নোৱাৰে কিয়নো 5,000 চৰকাৰী পদ ওলালে আবেদনকাৰী ওলায় 40 গুণৰো অধিক এতিয়া নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেৱল চৰকাৰী সংস্থাপনলৈ বাট চাই থকাতকৈ যদিহে সম্ভৱ হয় আমি আত্মসংস্থাপনৰ বাট মুকলি কৰি ল'ব নোৱাৰোঁ কিয় তেনে এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে গাহৰি বিজনেছৰ জৰিয়তে আমগুৰি অঞ্চলৰ যুৱক সুশাংক ভূঞা বা পৰিয়ালটোৱে গাহৰি বিজনেছৰ জৰিয়তে ভৱিষ্যত জীৱনৰ পথত হেলাৰঙে আগবাঢ়ি গৈছে যুৱকজনে আজি মোৰ লগত উপস্থিত আছে এজন শিক্ষিত যুৱক এজন উদ্যমী যুৱক আমগুৰি অঞ্চলৰ সকলোৱে পৰিচিত সুশাংক ভূঞা নমস্কাৰ মই তেখেতৰ লগত আজি দুই এষাৰ কথা পাতিবৰ কাৰণে আহিছোঁ আৰু নিশ্চয় ভাবিছোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাব এই কাৰণে তেখেতৰ ওচৰলৈ আহিছোঁ তেখেতে দীৰ্ঘদিন ধৰি পেলাই গাহৰি বিজনেছৰ লগত জড়িত হৈ আছে এই পৰিয়ালটো পোহপাল দিয়াৰ লগতে আন 10 জনক সহায় কৰিছে বা সংস্থাপন দিছে বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ হয় প্ৰথমতে সুধিব বিচাৰিছোঁ আপোনাৰ খবৰ কেনেকুৱা আৰু পৰিয়ালত কোন কেনেকৈ আছে আপোনাৰ খবৰ ভাল পৰিয়ালত মোৰ মা দেউতা হয় আৰু মোৰ ভাইটি এটা হয় আৰু মোৰ পত্নী আৰু মোৰ ভাইটিৰ পৰিবাৰ হয় আৰু ল'ৰা ছোৱালী হয় হয় এই আপুনি এটা কথা কওকচোন এই গাহৰি গোটেই বিজনেছটো এই বিজনেছটো আপোনাৰ কনচেপ্টটো মনলৈ কেনেকৈ আহিলে এইটো আচলতে মই গাহৰিৰ লগত জড়িত নাছিলোঁ হয় মোৰ গাড়ী আছিল হয় হয় প্ৰথমতে বলেৰো পিকআপ ভেন আছিলে হয় গাহৰি মই ভাড়াহে মাৰিছিলোঁ হয় প্ৰথম অৱস্থাত হয় হয় পিছলৈ কিছুমান নগা হয় ব্যক্তিয়ে মানে মোক অকণমান উৎসাহ দিলে যে ফাইনেন্সিয়েলি আপোনাক যদি কিবা সহায় আমি কৰিবলগীয়া হয় কৰিম বুলি ক'লে তো তেনেকৈ ধৰণে মই অসমৰ থলুৱা গাহৰি তেজপুৰ মংগলদৈ ধেমাজি তেতিয়া বগীবিল দলং বনাই নাছিল হয় হোৱাই নাছিল কমপ্লিট তেতিয়াই
নাৱেৰে মই ফেৰীয়ে গাহৰি আনি আচ্ছা ধেমাজিৰ পৰা হয়। নাগালেণ্ডত প্ৰেৰণ কৰিছিলোঁ। আচ্ছা প্ৰথমতে আপুনি থলুৱাৰ মানে আমাৰ মানুহখিনিৰ পৰাই সংগ্ৰহ কৰিছিল থলুৱাৰে গাহৰি মই প্ৰথমতে সংগ্ৰহ হয়। কৰিছিলোঁ। হয়। তেজপুৰ আৰু বেছিকৈ মংগলদৈ আৰু তেজপুৰৰ পৰাই মোৰ গাহৰি আহিছিলে। হয় হয় পিছলৈ মই নাগালেণ্ডত থকা সেই ডিমাণ্ড হয়। মই ফুলফিল কৰিব নোৱাৰাৰ কাৰণে হয় মই বহিৰাজ্যৰ পৰা গাহৰি আনিবলৈ লগীয়া হ'ল। আৰু ক'বলৈ গ'লে বহিৰাজ্যৰ গাহৰিটো নাগালেণ্ডত মইহে প্ৰথম আনিছোঁ বুলি কথা নহয়, মই 2015তহে আনিছোঁ। হয় কিন্তু 50 বছৰ পুৰণা ব্যৱসায় বহিৰাজ্যৰ গাহৰিটো নাগালেণ্ডত। আচ্ছা আচ্ছা ট্ৰেইন আৰু ট্ৰাকেৰে এইটো হয় বহুত বছৰৰ পৰা হয় বহিৰাজ্যৰে মানুহ উত্তৰ প্ৰদেশৰে 3জন মানুহে হয় ডিমাপুৰত বহি এই গোটেই ব্যৱসায়টো নাগালেণ্ডৰ গোটেই ব্যৱসায় গোটেই বজাৰখন তেওঁলোকৰ হাতত মানে নিয়ন্ত্ৰণ কৰি আছিলে প্ৰথম অসমীয়া হিচাপে ময়ে প্ৰথম আহিছোঁ হয় বহিৰাজ্যৰ গাহৰি নাগালেণ্ডত ব্যৱসায় কৰিবৰ কাৰণে 2015 চনত। হয় গতিকে এনেকুৱা হ'ল যে তেওঁলোকৰ ব্যৱসায়ৰ আধা বা 30% ব্যৱসায় মোৰ ওচৰলৈ আহিলে। হয় এই বিজনেছটোৰ লগত আপোনাৰ কিমান মানুহ জড়িত হৈ আছে? এই ব্যৱসায়টোৰ লগত ক'বলৈ গ'লে 50টাৰো অধিক পৰিয়াল জড়িত হৈ আছে। হয় গাহৰি পঠোৱাৰ পৰা আদি কৰি হয় মানে গাহৰি নাগালেণ্ডত মই অকলে নপঠাওঁ। হয় হয় গাহৰি আমগুৰি হালোৱাটিঙৰ পৰা আদি কৰি নাগালেণ্ডৰ তুলিৰো 2-এজন ব্যক্তি হয় এই ব্যৱসায়টোৰ লগত জড়িত। গাহৰি নাগালেণ্ডৰ বিভিন্ন জিলালৈ হয় বিভিন্ন জিলাৰ বিভিন্ন দোকানলৈ হয় প্ৰেৰণ কৰে। হয় গতিকে ইয়াত 50টাৰো অধিক পৰিয়াল জড়িত হৈ আছে। গাড়ীৰ চালক জড়িত হৈ আছে, হয় ফাৰ্মত কেয়াৰটেকাৰ মেনেজাৰ হয় চকীদাৰ হয় বহুত মানুহ জড়িত হৈ আছে হয় এই ব্যৱসায়টোৰ লগত। আৰু গাহৰি এনেকুৱা নহয় যে গাহৰিটো মই অকলেহে নাগালেণ্ডত বিক্ৰী কৰোঁ। হয় বিক্ৰী কৰা বহুত মানুহ আছে, সকলোৱে গাহৰি নানে। আমি সকলোৱে মিলিজুলি আমাৰ অহা এই মানে বহিৰাজ্যৰ পৰাই হওক বা থলুৱা গাহৰিয়ে হওক আমি সকলোৱে মিলিজুলি বিক্ৰী কৰোঁ। মই ভূঞা আৰু মাজতে আৰু আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, এই বিজনেছটো লিগেল বিজনেছ হয় নে নহয়? আচ্ছা, যদি গাহৰি বিজনেছটো এই ব্যৱসায়টো যদি কেনেবাকৈ অবৈধ হ'ল হয় হয় তো দিন দুপৰতে হয় খোলা গাড়ীত হয় মই দিন দুপৰতে নানিলোঁ হয়। আৰু ইমান কেইখন 4-5খন ৰাজ্য পাৰ হৈ আহে। আচ্ছা আচ্ছা গতিকে এইটো ইলিগেল বুলি ইয়াত অবৈধ বুলি কোনো কথাই নাহে। মই যদি লুকাই চুৰ কৰি আনিলোঁ হয়, গাহৰি যদি ঢাকি আনিলোঁ হয়, কোনেও নেদেখাকৈ আনিলোঁ হয়, ৰাতি মানুহ শুই থকা অৱস্থাত যদি মই আনি ভৰালোঁ হয় তেতিয়া মানুহে ক'ব পাৰিলে নি অবৈধ কাম কৰিছে। মইতো সকলোৰে সন্মুখতে আনিছোঁ গাহৰি। মানে এইটো এটা লিগেল বিজনেছ। ধৰক আপোনাৰ কেইবাখন ৰাজ্য পাৰ হৈ পেলাই ইয়ালৈ আহে, আহি নাগালেণ্ড পাইছেহি আৰু অবৈধ বুলি কোনো কথা আহিবই নোৱাৰে। আপুনি ধৰক যোনখিনি আমাৰ চৰকাৰীভাৱে আমি ৰাজহ দিব লাগে সেইখিনি আপুনি হেৰি কৰে? মই দিওঁ যিখিনি মই দিব লাগে। হয় একচুৱেলি এতিয়া ক'বলৈ গ'লে গাহৰিত আগৰ নিচিনাকৈ আগত কৰ আছিল, এতিয়া যিহেতু কৰ নাই, GST হোৱাৰ পৰা গাহৰিৰ ওপৰত থকা কৰটো শেষ হৈ গৈছে যিহেতু জীয়া বস্তু। গতিকে কৰ নাই তেনেকৈ। আৰু যি আমি চৰকাৰৰ ঘৰত যি আমি টেক্স পে'ড কৰিব লাগে সেইটো আমি বছৰি টেক্স পে'ড কৰি আছোঁ। হয় 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 মই অন্য এটা আপোনাক বিষয় সুধিব বিচাৰিছোঁ যে আপুনি এজন অসমৰ যুৱক। হয়, অসমৰ যুৱক হৈ পেলাই আপুনি নাগালেণ্ডত বিজনেছ কৰি আছে আৰু এই সময়ছোৱাত আপুনি নাগালেণ্ডৰ ষ্টুডেণ্ট ইউনিয়নে হওক বা অন্যান্য প্ৰশাসনিক দিশটোৰ পৰাই হওক কিবা বাধা নিষেধ এনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? এই কথাখিনি আপুনি কওকচোন। কোনো ধৰণৰ ইয়াত একো সমস্যা নাই। হয় কোনো ধৰণৰ এইকাৰণে সমস্যা নাই বুলি কৈছোঁ, নাগালেণ্ডৰ জনসাধাৰণৰ সম্পূৰ্ণ সমৰ্থন আছে এই ব্যৱসায়টো। আচ্ছা এই মানে গাহৰি হৈছে নাগালেণ্ডৰ ট্ৰেডিশ্যনেল মিট। তেওঁলোকৰ এইটো মানে যিকোনো অনুষ্ঠানত গাহৰি মাংস মানে ব্যৱহাৰ হ'বই। গতিকে গাহৰিৰ প্ৰতি নগা মানুহৰ এটা ইম'শ্যন আছে। গতিকে এই ব্যৱসায়টো মই ইয়াত কৰিব আহিছোঁ, নগা গোটেই পাব্লিকেই হওক বা ইয়াৰ কাউন্সিলেই হওক গাঁওবুঢ়াই হওক সকলোৱে মোক সমৰ্থন দিছে কাৰণে মই অসমৰ পৰা আহি নাগালেণ্ডত সুকলমে ব্যৱসায়টো চলাই আছোঁ। ইয়াত মোক কোনো আপোনাৰ কোনোবা জাতীয় সংগঠনেই হওক বা পুলিচ প্ৰশাসনেই হওক বা আপোনাৰ কোনোবা পাব্লিক কাৰো একো মোৰ বাধা নাই। মানে আমি সচৰাচৰত ক'বলৈ হ'লে তেওঁলোকক আপুনি সহায়হে কৰি আছে। আল্টিমেটলি তেওঁলোকে বিচৰা বস্তুটো মই তেওঁলোকক দি আছোঁ। মানে ওচৰত গৈ তেওঁলোকৰ একেবাৰে সন্মুখত গৈ পেলাই আপুনি যোগান ধৰি আছে। সেইখিনি সেইটো ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকে মানে ছেটিছফাই আৰু সুখী। আগতে তেওঁলোকে ডিমাপুৰৰ পৰা আনিবলগীয়া হৈছিলে ধৰক।
আৰু তেওঁলোকে ডিমাপুৰৰ পৰা আনিবলৈ হ'লে তেওঁলোকৰ কষ্টিংটো বাঢ়ি যায় এতিয়া তেওঁলোকে ওচৰতে পাইছে মই তুলিত আনি মজুত কৰিছোঁ তুলিৰ পৰা মই বিকি দিছোঁ আৰু মই অকলে নহয় মোৰ নিচিনাকৈ বহুত মানে যুৱক আছে শিক্ষিত যুৱকে যিসকলে গাহৰি ব্যৱসায়ৰ লগত জড়িত হৈ পেলাই তেওঁলোকে ব্যৱসায়টো কৰি আছে গাহৰি এইখন ফাৰ্মৰ পৰাই গৈ আছে বা আৰু এখন ফাৰ্ম আছে তাৰ পৰাও গৈ আছে যথেষ্ট সংখ্যক মানুহ মানে ব্যক্তি জড়িত হৈ আছে আমগুৰি আৰু হালুৱাটিঙৰতো মেক্সিমাম শিক্ষিত যুৱক জড়িত হৈ আছে এতিয়া চাই আৰু এটা মই কথা আপোনাক সুধিব বিচাৰিছোঁ যে এই গাহৰি বিজনেছটোৰ লগত যদি আমাৰ নিবনুৱা যথেষ্ট সংখ্যক নিবনুৱা যুৱক আছে আৰু সেইসকলে ধৰক এই বিজনেছটোৰ প্ৰতি আকৰ্ষিত হ'বলৈ হ'লে আপোনাৰ দীৰ্ঘদিনৰ অভিজ্ঞতা এই বিজনেছটোৰ লগত আপুনি এজন জড়িত ব্যক্তি হিচাপে আপুনি তেওঁলোকক কি এডভাইচ দিব কি উপদেশ দিব মইতো ক'ম যে চাকৰি সহজতেতো পোৱা নাযায় ব্যৱসায় যদি কৰিবলৈ কোনোবা যুৱকৰ ইচ্ছা যায় তো আজিকালি প্ৰথমতে গাহৰি আপোনাৰ চৰকাৰেও গাহৰিৰ ওপৰত বিভিন্ন স্কিম দিছে বিভিন্ন আঁচনি দিছে আপোনাৰ লোন দিছে ফাৰ্মিং কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিব লাগে ফাৰ্মিং কৰিবৰ কাৰণে তেওঁলোকে কেনেকৈ ফাৰ্মিং কৰে তাৰ ওপৰত মানে শিকিব লাগে বিভিন্ন গাহৰি পোহাৰ কাৰণে বিভিন্ন কোচিং চেণ্টাৰ আছে গতিকে তাত তেওঁলোকে গাহৰি কেনেকৈ পোহপালন কৰিব লাগে সেইটো শিকি পেলাই তেওঁলোকে ফাৰ্ম নিজৰ মাটিত বা লিজত লৈ হ'লেও ফাৰ্মিং কৰি পেলাই তেওঁলোকে গাহৰিটো মানে ব্যৱসায়ৰ লগত জড়িত হৈ পেলাই স্বাৱলম্বী হ'বৰ কাৰণে এইটো এটা ভাল উপায় অকল গাহৰি বুলিয়ে নহয় আজিকালি বিভিন্ন আছে আৰু লেয়াৰ মুৰ্গী ফাৰ্ম আছে আপোনাৰ ছাগলী ফাৰ্মো আজিকালি আকৌ নতুনকৈ দেখিছোঁ ভাল হৈছে কাৰোবাৰ গতিকে গাহৰিৰ ওপৰতো মানুহে কৰোঁ বুলি ক'লে কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে কৰিব পাৰে এইটো কৰিলে ভাল কাকো চৰকাৰক একো নিবিচাৰোঁ চাকৰি নাপালেই যে মানুহ মানে ভাঙি পৰিব নালাগে না মই সেইকাৰণে প্ৰথমেই আপোনাক উল্লেখ কৰিছোঁ যে 5,000 যদি চৰকাৰী পদ ওলায় আবেদনকাৰী ওলায় 40 গুণৰো অধিক নিশ্চয় নিশ্চয় কিন্তু মই সেইকাৰণেই কৈছোঁ যে জ্বলন্ত উদাহৰণ আমাৰ বন্ধুবৰ সুশাংক ভূঞা মই সেইকাৰণে প্ৰথমতে ভিডিঅ'টোত উল্লেখ কৰিছোঁ এই কথাখিনি আৰু মই দৰ্শকসকলক ক'ব বিচাৰোঁ যে সুশাংক ভূঞাই আজি ইমান দিন ধৰি পেলাই এই বিজনেছটো কৰি আছে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে কিবা প্ৰজন্মৰ কিবা এটা বা যিসকল নিবনুৱা হৈ শিক্ষিত যুৱকে আজি ঘৰত বহি আছে তেওঁলোকে কিবা এটা উৎসাহ বা প্ৰেৰণা পাব এই কথাখিনিৰ পৰা আৰু তেওঁলোকত মই সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিজনেছটোৰ লগত জড়িত কিছুমান অভিজ্ঞতা বিভিন্ন সময়ত আপুনি তিক্ততাও পাইছে মিঠা অভিজ্ঞতাও আছে কিবা আপুনি ক'ব বিচাৰিব নেকি আমাৰ দৰ্শকসকলক গাহৰি ব্যৱসায়টো মই একচুৱেলি ক'বলৈ গ'লে মই দিনে নিশাই নাগালেণ্ডলৈ গৈ গাহৰি ব্যৱসায়টো মই শিকিবলৈ মোৰ 3-4 বছৰ লাগিছে আচ্ছা ইমান সহজো নহয় আপুনি অসমৰ এজন যুৱকে আহি নাগালেণ্ডৰ 4-5খন জিলাত আপুনি গাহৰি প্ৰেৰণ কৰিবৰ কাৰণে ইমান সহজ নহয় মই কেইবাবছৰ মই ষ্ট্ৰাগল কৰিছোঁ শিকিছোঁ তাৰ পাছত মই ব্যৱসায়টোত সোমাই মই বিভিন্ন লোকচানৰ সন্মুখীন হৈছোঁ বহুত লোকচানৰ সন্মুখীন হৈছোঁ মন ভাঙি গৈছিল এটা টাইমত কিন্তু মই নাই কৰিবই লাগিব মানে থাকিলেহে শিকিম গতিকে ঠেকা খাই খাই মই শিকি পেলাই আজি মোৰ প্ৰায় 13 বছৰ হৈ গ'ল ব্যৱসায়টো 13 বছৰ হৈ গ'ল 13 বছৰত মই আহি পেলাই এতিয়া এই জেগাডোখৰ মই পাইছোঁহি এই আপোনাৰ গোটেই এই যাত্ৰাটোত আপোনাৰ পৰিয়ালৰ কেনেকুৱা সহায় কেনেকুৱা পৰিয়ালটো আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন আছে বিশেষকৈ মোৰ দেউতাৰ সম্পূৰ্ণ সমৰ্থন মোক দিয়ে আৰু মোৰ মায়ে সম্পূৰ্ণ সমৰ্থন দিয়ে মা দেউতাৰ সম্পূৰ্ণ সমৰ্থন আছে মোৰ ভাইটিয়ে একদম ভাইটিটো লাগিয়ে থাকে আমি দেখিছোঁ চাহটোৰ দৰে লাগি থাকে ভাইটি আপোনাৰ গতিকে যথেষ্ট কষ্ট কৰিছোঁ যথেষ্ট দিনে নিশাই আমি কষ্ট কৰিহে আজি এই জেগাডোখৰ পাইছোঁ মানুহে ক'বলৈতো বহুত ভাল যে মানুহে ক'লেই অবৈধ হৈ যাব নোৱাৰে আৰু কিছুমানৰ মন মগজুত যদি সোমাই থাকে আপুনি সেই মন মগজুৰ পৰা সেই কথাখিনি আপুনি উলিয়াইও দিব নোৱাৰে সোমাই যোৱা কথাখিনি আপুনি কেনেকৈ উলিয়াব এতিয়া না মই সেইকাৰণে প্ৰথমতে কৈছোঁ পৰৰ মুখাপেক্ষী হোৱাতকৈ মানে নিজৰ ভৰিত মানে থিয় দিয়াৰ লগতে আন 10জনৰ সহায় কৰা বা সংস্থাপন দিয়া যোনটো সুখ সেইটো অন্যান্য বা অদ্বিতীয় মই প্ৰথম ভিডিঅ'টো আৰম্ভণিতে এই কথাখিনি কৈছোঁ নিশ্চয় এতিয়া চাবলৈ গ'লে মোৰ বন্ধু আৰু মোৰ বিভিন্ন ককাই সম্বন্ধীয় দাদা সম্বন্ধীয় বহুত যুৱকে মোক এই ব্যৱসায়টোক সহায় কৰে কৰি আছে আজি আমি
একগোট হৈ পেলাই হালুৱাটিং আমগুৰি বিভিন্ন এই গাহৰি ব্যৱসায়ৰ লগত জড়িত সকলো আমি একগোট হৈ পেলাই ব্যৱসায়টো চলাই আছোঁ। এনেকুৱা নহয় যে মই অকলে কৰি আছোঁ। বিভিন্নজনে আজি এই গাহৰিখিনি আহিছে কাৰণে বিভিন্নজনে এই গাহৰিখিনি লৈ পেলাই বিভিন্ন জিলালৈ বিভিন্ন কাষ্টমাৰক তেওঁলোকে দিব পাৰিছে, বিকিব পাৰিছে। নাই এতিয়া এই বিজনেছটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, ধৰক তেওঁলোকে আজি এটা ৰাস্তা পোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত চাকিগছ জ্বলিছে। বিভিন্ন কাম কাজৰ লগত জড়িত ব্যক্তি হিচাপে জানো 4-5 হাজাৰ টকাত কিছুমান ব্যক্তি নিয়োগ হৈ আছে, বিভিন্ন প্ৰতিষ্ঠানত জড়িত হৈ আছে। কিন্তু আপোনাৰ আজি এই ব্যৱসায়টোৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে যিটো উচিত প্ৰাপ্য সেই প্ৰাপ্যটো পাই আছে আৰু সেইকাৰণে আপোনাৰ লগত নিশ্চয় আছে, জড়িত হৈ আছে। সকলো যিখিনি পাব লাগে তেওঁলোকে সেইখিনি তেওঁলোকে কৰ্ম অনুযায়ী তেওঁলোকে পাইছে। হয়, আৰু কাকো আমি বিপদত পৰিবলৈ দিয়া নাই। এই ব্যৱসায়টোত জড়িত সকলো ব্যক্তি আমি এটা পৰিয়াল হৈ পেলাই ব্যৱসায়টো চলাই আছোঁ। মানে এটা ইণ্ডাষ্ট্ৰি বুলি ক'ব পাৰি, ইণ্ডাষ্ট্ৰিলৈ ৰূপান্তৰিত হৈছে। কিন্তু বিভিন্ন সময়ত আমি দেখোঁ যে মানুহে চেষ্টা কৰে এই ধৰক আপোনাৰ এটা হত্যা কৰিবৰ কাৰণে চেষ্টা কৰে। হত্যা মানে এইটো মই ক'ব বিচৰা নাই, পোনপটীয়াভাৱে আওপকীয়াকৈ হত্যা কৰিবৰ কাৰণে চেষ্টা কৰে। কোনোবা এজন মানুহৰ উত্থানত কোনোবাই বিভিন্ন ধৰণৰ এনেকুৱা ভীতি দেখুৱাই পেলাই, ভয় ভীতি দেখুৱাই পেলাই তেখেতক নিষ্ক্ৰিয় কৰাৰ যোনটো ষড়যন্ত্ৰ সেইটো আমি বিভিন্ন সময়ত দেখা পাওঁ। কিন্তু আপোনাৰ ক্ষেত্ৰত মই হৈছে নহৈছে এইখিনি মই নাজানো, কিন্তু আপুনি এনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে নে হোৱা নাই খোলাখুলিকৈ পাতিব বিচাৰিছোঁ। আপুনি ইমান দিন ব্যৱসায়টোৰ লগত জড়িত হৈ আছে, 13 বছৰ দিন, এনেকুৱা ধৰণৰ সমস্যা আপুনি সন্মুখীন হৈছে নে হোৱা নাই? চব সমস্যাটো হৈ থাকে। বিশেষকৈ আগতে মই যেতিয়া অসমত এই গাহৰি মজুত কেন্দ্ৰটো অসমত আছিল। 2021 চনত আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে, যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ নামৰ এটা বেমাৰে অসম আৰু অৰুণাচলকে ধৰি পেলাই দুখন ৰাজ্যত এই মানে বেছি বেমাৰটো প্ৰভাৱ পৰাৰ কাৰণে এখন SOP বনোৱা হ'ল। SOP বনাইছিলে যে অসমত বহিৰাজ্যৰ গাহৰিটো মানে কোনো মানে কাৰণতে আমি নমাবলৈ দিয়া নহ'ব, ইয়াত মজুত কৰিবলৈ দিয়া নহ'ব। আপোনালোকে নাগালেণ্ড বা মেঘালয় বা অন্য ষ্টেটলৈ আপোনালোকে লৈ যাব পাৰে বুলি এখন SOP বনাই দিলে। সেই SOP বনোৱাৰ পিছতহে আমি নাগালেণ্ডলৈ আহিছোঁ। 2021 আমি নাগালেণ্ডত মজুত কেন্দ্ৰ বনাইছোঁ। তাৰ আগলৈকে আমাৰ অসমতে আছিল, অসমতে চলি আছিলে। অসমত থাকোঁতে বিভিন্ন সমস্যা আছিল। সমস্যা এইবিলাক এতিয়া মই ক'ব বিচৰা নাই। নাই, মই দেখিছোঁ আপোনাৰ হালুৱাটিঙৰ অঞ্চলতো আপোনালোকৰ বা আপোনাৰ ধৰক এই বিজনেছটোৰ লগত জড়িত ব্যক্তিয়ে আমাৰ মঞ্চত কৰিছিলে। তাৰ বহুত পিছতে আপোনালোকে নাগালেণ্ডত এই বিজনেছটো কৰা এটা মন মেলিলে, তেনেকৈ ক'ব বিচাৰিছে আপুনি কথাখিনি? মানে হালুৱাত যদিও আমি আগতে বৰবামত আছিলে, হালুৱাটিঙতো আছিলে, হালুৱাটিঙত ৰাজদীপ গগৈ আছিলে আৰু বৰবাম আপোনালোকৰ বৰবামত দুলীয়া বস্তিত আছিলে, মোৰ আছিলে আৰু নিপম জ্যোতি শইকীয়াও আছিলে, লক্ষী চাংমাইৰো আছিলে। অকলে গাহৰি ব্যৱসায়টো মই অকলে ষ্টাৰ্ট কৰা নাছিলোঁ। মোৰ পিছতে বিভিন্নজন আহি পৰিছিলে ব্যৱসায়টোৰ কাৰণে। মই ষ্টাৰ্ট কৰি দিছিলোঁ, পিছতে নিপম জ্যোতি শইকীয়াকে ধৰি লক্ষী চাংমাইকে ধৰি ৰাজদীপককে ধৰি বিভিন্নজন এই গাহৰি ব্যৱসায়ৰ লগত জড়িত হ'বৰ কাৰণে আহিছে। তেওঁলোকে কৰিছিলে, কিছুমানে লোকচানৰ সন্মুখীন হয়, তেওঁলোকে এৰিবলগীয়া হ'ল। যথেষ্টখিনি লোকচান সেই সময়ত হ'ল বাৰু, কৰোণাৰ সময়ত। গতিকে 2021 পৰাহে আমি নাগালেণ্ডলৈ আহিছোঁ। নাগালেণ্ডত এটা কথা এইটোৱে ভাল যে তেওঁলোকে আমাৰ পৰা কেতিয়াও দান বৰঙণি নিবিচাৰে। তেওঁলোকে মানে খ্ৰীষ্টমাছেই হওক যিয়ে নহওক তেওঁলোকে কিনি লয়। তেওঁলোকে কয় যে আমি পইচা দিহে কিনিম। আমি যদি উইলিংলি তেওঁলোকক কিবা এটা দিওঁ তেওঁলোকে সেইটো গ্ৰহণ কৰে। তাৰ কাৰণে তেওঁলোকে আমাক ধন্যবাদ দি যায়, কোনো গালি পাৰি নাযায়, আৰু তেওঁলোকৰ লগত আমাৰ এটা সম্বন্ধ চলি থাকে। গতিকে তেওঁলোকে নিবিচাৰে আমাক ক'ব গ'লে। কিন্তু অসমত তেনেকুৱা নাছিল, অসমত অকণ সমস্যা আছিল। গতিকে আজিও মোক গালি গলজ পাৰিয়ে থাকে বিভিন্নজনে। নাই, মই সেইখিনি কথা কৰিবলৈ নাযাওঁ, যিহেতু পোনপটীয়াভাৱে তেওঁলোকে এইখিনি আক্ৰমণ কৰা নাই। হয়, এয়াই আছিলে সুশাংক ভূঞা, আৰু মই তেখেতৰ লগত দুই এষাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মই দৰ্শকসকলক জনাওঁ যে এটা সন্মানিত পৰিয়ালৰ যুৱক, শিক্ষিত যুৱক, এজন উদ্যমী যুৱক সুশাংক ভূঞা, আৰু দীৰ্ঘদিন ধৰি পেলাই তেখেতে এই বিজনেছটোৰ লগত জড়িত হৈ আছে। আৰু তেখেতৰ পৰিয়ালটোৰ লগত মোৰ দীৰ্ঘদিনৰ পৰা এটা সম্পৰ্ক, আৰু তেখেতৰ লগত আমি একেখন স্কুলতে আমি পঢ়িছোঁ, শিক্ষা গ্ৰহণ কৰিছোঁ। আৰু সেয়েহে আজি তেখেতৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতৰ পৰিয়ালটো জড়িত হৈ থাকে। আৰু মই বেলেগ একো উদ্দেশ্য নাই, মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হ'ল
যে আমাৰ উঠি অহা প্ৰজন্মটো শিক্ষিত যিসকল যুৱক আছে তেখেতলোকে অকল চৰকাৰৰ ফালৰ পৰা যিখিনি চাকৰি মুকলি কৰে তাৰ প্ৰতি অপেক্ষা নকৰি তেখেতলোকে নিজেও আত্মসংস্থাপনৰ এটা বাট মুকলি কৰি ল'ব পাৰে বা নোৱাৰে কিয় মই তাৰ এক জ্বলন্ত উদাহৰণ হিচাপে আজি আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিলোঁ সুশাংক ভূঞাক। মই বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানখিনিতে মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ। ভূঞা আপোনাকো ধন্যবাদ জনাইছোঁ।